নমস্কাৰ বন্ধুসকল, আমাৰ চেনেললৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ত আমি জানিম জাপানৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ তথ্য। পোনপ্ৰথমে জানো আহক জাপানৰ স্বাধীনতাৰ বিষয়ে। 1951 চনত ছান ফ্ৰান্সিস্কো শান্তি চুক্তি স্বাক্ষৰিত হয় আৰু সেই চুক্তি স্বাক্ষৰ হোৱাৰ লগে লগে জাপানে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে পৰিচিতি লাভ কৰে। সূৰ্যোদয়ৰ দেশ বুলি কোৱা হয় জাপানক, আৰু জাপানত অত্যাধিক পৰিমাণে মডাৰ্ণ টেকন'লজিসমূহ জাপানতে বেছিকৈ ব্যৱহাৰ কৰা হয়। জাপানৰ পুৰণি নাম হৈছে নিপ্পন। জাপানৰ ৰাজধানী টকিঅ' জাপানৰ সৰ্ববৃহৎ আৰু সৰ্বাধিক জনসংখ্যা থকা চহৰ। তদুপৰি টকিঅ' পৃথিৱীৰ ভিতৰতে সৰ্বাধিক জনসংখ্যাবহুল চহৰ। জাপানৰ জনসংখ্যা 12.65 crore আৰু জাপানৰ মাটিকালি 37,07,972 স্কোৱাৰ কিলোমিটাৰ। জাপানৰ চৰকাৰী ভাষা হৈছে জাপানীজ আৰু মুদ্ৰা জাপানীজ ইয়েন। জাপান পৃথিৱীৰ ভিতৰতে 11তম সৰ্বাধিক জনসংখ্যাবহুল ৰাষ্ট্ৰ। জাপানৰ ৰাষ্ট্ৰীয় চৰাই গ্ৰীণ পিজেণ্ট। ৰাষ্ট্ৰীয় গছ হৈছে চেৰী ব্লছম। ৰাষ্ট্ৰীয় নৃত্য নহ মাই আৰু ৰাষ্ট্ৰীয় ফল হৈছে জাপানীজ পাৰ্চিমন আৰু ৰাষ্ট্ৰীয় বাদ্যযন্ত্ৰ হৈছে কাটো। জাপানৰ উৎসৱসমূহ পৃথিৱীৰ ভিতৰতে অত্যন্ত জনপ্ৰিয়। ইয়াৰে কেইটামান উল্লেখযোগ্য উৎসৱ হৈছে চেইজিন চিকি, হিনামাটচুৰি, হানামি, টানাবাটা, এনিনচি, চিচিগোছেন ইত্যাদি। জাপানৰ উল্লেখযোগ্য নদীসমূহৰ ভিতৰত মোগামি, ফুজি, উমা, আৱাচিৰি, ইচিকাৰী, টয়হিৰা, আনানো আৰু মই উল্লেখযোগ্য। জাপানৰ সৰ্বাধিক দীঘল নদীখন হৈছে চিনানো, আৰু এই নদীখন নাগানোৰ পৰা নিগাটা অঞ্চললৈ বৈ গৈছে। আজিৰ ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো বেলেগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।